হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে স্কেৰি আইজ ইউটিউব চেনেল। এই কাহিনীটো মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাসক সমৰ্থন নকৰোঁ। ৰাতি প্ৰায় 1 বাজিছিল যেতিয়া ৰামদাসে নিজৰ জীয়েকৰ ঘৰলৈ খোজকাঢ়ি গৈ আছিল। আচলতে তেওঁৰ জীয়েকৰ ঘৰ মূল ৰাস্তাৰ পৰা 3 কিলোমিটাৰ দূৰত আছিল আৰু নাইট ছুপাৰত অহা কাৰণে তেওঁ অকলেই নামিছিল। সেইকাৰণে ৰাস্তাৰ পৰা গাঁৱলৈ 3 কিলোমিটাৰ বাট খোজকাঢ়িহে যাবলগীয়া হ'ল। দিনটো সৰু সুৰা গাড়ী ৰিক্সা পোৱা যায়, কিন্তু ৰাতি সেই ৰাস্তাটো ইমানেই নিৰ্জন হৈ পৰে যেন সেয়া ৰাস্তা নহয়, কোনোবা শ্মশানহে। ৰামদাসে গাঁৱৰ ফালে আগবাঢ়িছিল। তেনেতে এগৰাকী মহিলাই চিঞৰি চিঞৰি কৈছিল, মোৰ কেঁচুৱাটো দে, এৰি দে তাক, ক'ত আছে মোৰ কেঁচুৱাটো? আৰু যেতিয়া ৰামদাসে পিছলৈ ঘূৰি চালে, তেতিয়া তেওঁৰ উশাহ বন্ধ হৈ যোৱা যেন হ'ল। আচলতে সেই মহিলাজনী দেখিবলৈ বৰ ভয়ানক যেন লাগিছিল। চুলিখিনি সম্পূৰ্ণ বগা আৰু বিখৰিত হৈ আছিল। ৰামদাসে সেই মহিলাজনীক দেখিয়েই ভয় খাই গ'ল আৰু কঁপিবলৈ ধৰিলে। ৰামদাসে আকৌ নিজৰ ৰাস্তাত যাবলৈ লৈছিলেহে, তেনেতে সেই মহিলাজনীয়ে আকৌ কৈ উঠিল, মোৰ কেঁচুৱাটো ক'ত? আৰু এইবাৰো যেতিয়া ৰামদাসে একো উত্তৰ নিদিলে, তেতিয়া মহিলাজনীৰ খং উঠিল আৰু তাইৰ চকু খঙতে ৰঙা পৰি উঠিল। ৰামদাসে থতমত খাই উঠিল যে মহিলাজনীয়ে খঙতে মোক কিবা কৰি দিব নেকি। সেয়া ভাবি ৰামদাসৰ জীও উৰি যোৱা যেন হৈছিল। কিন্তু সেই সময়তে ৰাস্তাৰে তীব্ৰ গতিত অহা ট্ৰাক এখনে সেই মহিলাজনীক খুন্দিয়াই লগত লৈ গ'ল আৰু ট্ৰাকখন অলপ আগত গৈ ৰাস্তাৰ দাঁতিত থকা ডাঙৰ গছ এজোপাত খুন্দিয়ালে। সেই দৃশ্য ইমানেই ভয়ানক আছিল যে ৰামদাসে ভয়তে কঁপি কঁপি ঘামি গৈছিল। হঠাতেই এইবিলাক কি হৈ গ'ল ৰামদাসে একো ধৰিবই নোৱাৰিলে। যিয়েই নহওক, তাৰ পিছত ৰামদাসে এটা দীঘলকৈ উশাহ ল'লে আৰু দীঘল খোজেৰে গৈ তেওঁৰ ছোৱালীৰ ঘৰ পালে। ৰামদাসে ভয়তে কঁপি থকা দেখি তেওঁৰ ছোৱালী ৰীমাই প্ৰথমতে তেওঁক শান্ত কৰালে আৰু এগিলাচ পানী খাবলৈ দি ক'লে, দেউতা, কি হ'ল, ইমান কিয় ভয় খাই আছা? ৰীমাই এনেকৈ সুধিছিলেহে। তেনেতে ৰীমাৰ সকলো পৰিয়ালৰ মানুহে ৰামদাসৰ চাৰিওফালে আহি বহিলে আৰু তেওঁ এনেকৈ ভয় খোৱাৰ কাৰণ সুধিবলৈ ধৰিলে। তেতিয়া ৰামদাসে নিজৰ কঁপা কঁপা মাতেৰে সেই সকলোবিলাক কথা ক'লে, যিবিলাক অলপ আগতে সেই নিৰ্জন ৰাস্তাটোত হৈছিল। ৰামদাসে কোৱা কথাখিনি ইমানেই ভয়ানক আছিল যে তাত বহি থকা সকলো ল'ৰা ছোৱালীয়ে ভয়তে কঁপিবলৈ ধৰিছিল। তেনেতে ৰীমাৰ শহুৰেক, যাৰ নাম যাদৱ কুমাৰ আছিল, তেওঁৰ বয়স প্ৰায় 80ৰ পৰা 85 বছৰ আছিল। প্ৰথমতেতো তেওঁ ৰামদাসক শান্ত কৰালে আৰু ল'ৰা ছোৱালীকেইটাক ঘৰৰ ভিতৰলৈ গৈ শুবলৈ ক'লে আৰু বোৱাৰী ৰীমাক দেউতাকৰ কাৰণে ভাত বাঢ়ি দিবলৈ ক'লে। আৰু ভাত খোৱাৰ পিছত যাদৱ কুমাৰে ৰামদাসক জিৰণি ল'বলৈ ক'লে। ৰাতি বহুত হৈছিল, কিন্তু বিচনাত পৰাৰ পিছতো ৰামদাসৰ চকুত সেই ঘটনাই বাৰে বাৰে ভাহি আহি আছিল। ৰামদাসে বাৰে বাৰে বিচনাত ইফালৰ পৰা সিফালে বাগৰি আছিল। সেই ঘটনাৰ কাৰণে তেওঁৰ চকুৰ পৰা টোপনি উৰি গৈছিল। এনেকৈয়ে ৰামদাসৰ সেই ৰাতি উজাগৰে পাৰ হ'ল আৰু যেতিয়া ৰাতিপুৱা হ'ল, তেতিয়া যাদৱ কুমাৰে ৰামদাসক নিজৰ লগত বাহিৰলৈ ফুৰিবলৈ যাবলৈ লগ ধৰিলে। দুয়োজনে কথা পাতি পাতি আগবাঢ়িছিল। তেনেতে ৰামদাসে সুধিলে যে, কালি মোৰ লগত যি ঘটিলে সেয়া আগতেও কাৰোবাৰ লগত হৈছিল নেকি? প্ৰথমতেতো ৰামদাসৰ কথা যাদৱ কুমাৰে নুশুনাৰ ভাও জুৰিলে, কিন্তু যেতিয়া ৰামদাসে তেওঁক জোৰ দি সুধিলে, তেতিয়া যাদৱ কুমাৰে মুখ খুলিলে। তাৰ পিছত যাদৱ কুমাৰে যি ক'লে সেয়া শুনি ৰামদাসৰ গাৰ নোম শিয়ৰি উঠিল। আচলতে যাদৱ কুমাৰে কৈছিল যে আজিৰ পৰা 40 বছৰ আগতে মই ওচৰৰে এখন চৰকাৰী হস্পিটালত চকীদাৰৰ কাম কৰিছিলোঁ। যেতিয়া আমাৰ গাঁৱৰ এজনী মহিলাই দুভাগ ৰাতি নিজৰ সন্তানক ছটফটাই থকা অৱস্থাত হস্পিটাললৈ লৈ আহিছিল। তাইৰ নাম সাবিত্ৰী আছিল। তাইৰ গিৰিয়েকে বাহিৰত কাম কৰিছিল, যাৰ ফলত ঘৰত শাহু বোৱাৰী আৰু সাবিত্ৰীৰ সৰু ল'ৰাটো
যাৰ বয়স 3 বছৰ আছিল। শাওনৰ মাহ আছিল, সেয়ে বতৰৰ কোনো ভৰসা নাছিল। সেই তেতিয়াই সাবিত্ৰীৰ ল'ৰাটোৰ গা হঠাতে বেয়া হৈ গ'ল। এনে তাইৰ শাহুৰ স্বভাৱ বৰ ভাল আছিল, কিন্তু তেওঁৰ বয়স হোৱা কাৰণে বেছি খোজ কাঢ়িব নোৱাৰিছিল। সেয়ে সাবিত্ৰীয়ে এটা ভঙা ছাতি আৰু কোচত বেমাৰী ল'ৰাটোক লৈ বৰষুণৰ মাজে মাজে হস্পিতালৰ ফালে আগবাঢ়িল। সেই দুভাগ ৰাতি সাবিত্ৰীয়ে সেই বৰষুণৰ লগত যুঁজি যুঁজি আগবাঢ়ি গৈ আছিল। সেই ভঙা ছাতিটোৰে তাই নিজৰ ল'ৰাটোক ঢাকি লৈছিল আৰু নিজে বৰষুণত তিতি আগবাঢ়ি গৈ আছিল। কিন্তু তাই গম পোৱা নাছিলে যে হস্পিতাল পোৱাৰ আগতেই তাইৰ লগত বহুত ডাঙৰ ঘটনা এটা ঘটিব বুলি, যাৰ ফলত তাই তাইৰ সন্তানক হেৰুৱাব লগা হৈছিল। সাবিত্ৰীয়ে তেনেকৈয়ে আগবাঢ়ি গৈ থাকিল, কিন্তু তেতিয়ালৈকে বৰষুণ কমাৰ একো নামেই নাছিল। কিন্তু সাবিত্ৰীয়েও হাৰ মনা নাছিল। তাই নিজৰ ল'ৰাটোক কোচত লৈ আগবাঢ়ি থাকিল। তেনেতে বৰষুণৰ ফলত পিছলৈ থকা ৰাস্তাত তাইৰ ভৰি পিছলি গ'ল আৰু তাইৰ ল'ৰাটো হাতৰ পৰা ওলাই গ'ল আৰু ৰাস্তাৰ কাষত থকা দ খাৱৈ এটাত গৈ পৰিল। ল'ৰাটোক খাৱৈত পৰা দেখি তাইৰ কলিজা ফাটি যোৱা যেন হ'ল। তাইৰ আত্মা এনেকৈ কঁপি উঠিছিল যেন তাইৰ জীৱ উৰিহে যাব, কাৰণ তাইৰ সি একমাত্ৰ সন্তান আছিল। সকলোতকৈ ডাঙৰ কথাটো হ'ল, ল'ৰাটো যেতিয়া তাইৰ হাতৰ পৰা পৰিছিল তেতিয়া সি চিঞৰি উঠিছিল, কিন্তু তাৰ পিছত তাৰ একো সাৰী শব্দ নাছিল। কিন্তু লগে লগে সাবিত্ৰীয়ে নিজৰ ল'ৰাটোক মাতি মাতি চিঞৰিবলৈ ধৰিলে, কিন্তু তাই ল'ৰাটো বিচাৰি পোৱা নাছিল। ইমান দেৰি মতাৰ পিছতো যেতিয়া ল'ৰাটোৰ একো সংসূত্ৰ নাপালে, তেতিয়া সাবিত্ৰীয়ে ভয়তে কঁপি উঠিল যে তাইৰ ল'ৰাটো মৰি যোৱা নাইতো। সেই ভাবিয়েই তাই নিজৰ সন্তানটোক বিচাৰি আছিল। তেনেতে এজোপা জাহনীৰ ফালে তাইৰ চকু গ'ল আৰু দেখিলে যে তাইৰ ল'ৰাটো তাত পৰি আছে। তাই তৎক্ষণাত গৈ ল'ৰাটোক কোচত তুলি ল'লে আৰু ছাতিটোৰে ঢাকি ধৰিলে। তাৰপিছত তাই দীঘলকৈ এটা উশাহ ল'লে আৰু ভালকৈ ল'ৰাটোৰ ফালে চাই দেখিলে যে তাইৰ ল'ৰাই এতিয়াও উশাহ লৈ আছে, কিন্তু সি চকু মেলা নাছিল। ল'ৰাটোৰ অৱস্থা দেখি তাক ভালকৈ ঢাকি ল'লে আৰু দীঘল খোজেৰে তাই হস্পিতাল পালে। ডাক্তৰে লগে লগে ল'ৰাটোক ভৰ্তি কৰালে আৰু ভিতৰলৈ লৈ গ'ল আৰু সাবিত্ৰীয়ে বাহিৰত বেঞ্চ এখনত বহি অপেক্ষা কৰিবলৈ ধৰিলে। তেতিয়া 10-15 মিনিট হৈছিলেহে, তেনেতে ভিতৰৰ পৰা চিঞৰাৰ শব্দ আহিবলৈ ধৰিলে। সেই চিঞৰ শুনিয়েই সাবিত্ৰী ভিতৰলৈ গ'ল আৰু ভিতৰত গৈ তাই যি দেখিলে সেয়া দেখি তাই চকুৰে ধুঁৱলি কৰি দেখা যেন হ'ল। আচলতে তাই দেখিলে যে যিজন ডাক্তৰ আছিলে তেওঁ কোঠাৰ ৱালৰ লগত লাগি আছে আৰু যিজনী নাৰ্ছ আছিল তাই আঘাতপ্ৰাপ্ত হৈ তলত পৰি আছে। ল'ৰাটোক থোৱা বিচনাখনৰ তলত তেজ বৈ আছিল। যেতিয়া সাবিত্ৰীয়ে নিজৰ ল'ৰাজনৰ ফালে চালে তেতিয়া তাইৰ মনটো অলপ ভাল লাগিল, কাৰণ ল'ৰাজন সুস্থ অৱস্থাত আছিল। তাই বহুত ভয় খাই আছিল আৰু বিচনাৰ পৰা নিজৰ ল'ৰাটোক লৈ মনে মনে হস্পিতালৰ পৰা ওলাই গ'ল। তাৰপিছত যাদৱ কুমাৰে ঘটনাটোৰ আগৰখিনি ক'বলৈ ধৰি কয় যে সাবিত্ৰীয়ে যেতিয়া তাইৰ সন্তানটো লৈ হস্পিতালৰ পৰা গৈ আছিল তেতিয়া মোৰ ডিউটি মেইন গেটতে আছিল। তাই বাহিৰলৈ ওলোৱা কিছু সময় হৈছিলেহে। তেনেতে হস্পিতালৰ ভিতৰত ধোৱা ধোৱা লাগিল আৰু যেতিয়া মই ভিতৰলৈ গৈ সুধিলোঁ তেতিয়া গম পালোঁ যে ঘটনা কি। গোটেই হস্পিতালখন বিশৃংখল হৈ পৰিছিল। সকলো ষ্টাফৰ মাজত হোৱা দোৱা লাগিছিল আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া এই ঘটনাটো গোটেই গাঁৱতে বিয়পি পৰিল আৰু তাৰপিছত লাহে লাহে সকলো আগৰ দৰে সাধাৰণ হৈ পৰিল। কিন্তু সেই ঘটনাটোৰ 20-25 দিনৰ পিছত গাঁৱত আৰু এটা নতুন সমস্যাই দেখা দিয়া আৰম্ভ কৰিছিল। মাজৰাতি গাঁৱত এটা সৰু ল'ৰাৰ হাঁহিৰ শব্দ শুনিবলৈ পোৱা যায়। যাৰ ফলত সৰু ল'ৰা ছোৱালীবিলাকে ভয় খাবলৈ ধৰিলে আৰু কোনো এক অজান ৰোগত সৰু ল'ৰা ছোৱালীবিলাকৰ মৃত্যু হ'বলৈ ধৰিলে। এই প্ৰক্ৰিয়া বহুত দিনলৈকে চলিলে, যাৰ ফলত গাঁৱত অন্ধবিশ্বাস বিয়পিবলৈ ধৰিলে। গাঁৱৰ মানুহবিলাকেই একো বুজি নাপালে যে ৰাতি কোনে হাঁহে আৰু সৰু ল'ৰা ছোৱালীৰ লগত এনেকুৱা কিয় হৈ আছে। কিন্তু এদিন ৰাতি মই ডিউটি কৰি আছিলোঁ
তেনেতে মোৰ গাটো বেয়া লাগিল। সেয়ে মই কামৰ পৰা ছুটি লৈ ৰাতিয়ে ঘৰলৈ উভতিলোঁ। কিন্তু যেতিয়াই মই সাবিত্ৰীৰ ঘৰৰ ওচৰ পালোঁ, তেতিয়াই মই এটা অদ্ভুত ধৰণৰ হাঁহি শুনিবলৈ পালোঁ। হাঁহিৰ শব্দ তাইৰ ঘৰৰ পৰাই আহি আছিল। আচলতে সাবিত্ৰীৰ ঘৰ গাঁৱৰ এটা মূৰত আৰু ৰাস্তাৰ কিনাৰতে আছিল, আৰু সেই সময়ত মই তাত উপস্থিত আছিলোঁ। কিন্তু সেই হাঁহি ইমানেই ভয়ানক আছিল যে মই সাহস কৰি তাত থাকিব নোৱাৰিলোঁ। মোৰ ইমানেই ভয় লাগিছিল যে মই তাৰ পৰা দৌৰিবলৈ ধৰিলোঁ। মোৰ গা বেয়া আছিল বুলি মই পাহৰিয়ে গৈছিলোঁ। সেই হাঁহি গোটেই নিশা মোৰ কাণত বাজি থাকিলে। আৰু যেতিয়া ৰাতিপুৱা হ'ল, তেতিয়া মই গাঁৱৰ কেইজনমান লোকক একগোট কৰালোঁ আৰু ৰাতিৰ সেই ঘটনাটোৰ বিষয়ে ক'লোঁ। মোৰ কথা শুনি প্ৰথমতেতো গাঁৱৰ মানুহৰ বিশ্বাসেই হোৱা নাছিল। কিন্তু গাঁৱৰ মানুহে যেতিয়া নিজেই দুভাগ ৰাতি গৈ সাবিত্ৰীৰ ঘৰৰ ওচৰৰ পৰা সেই হাঁহিৰ শব্দ শুনিলে, তেতিয়া গাঁৱৰ মানুহে আচৰিত হৈ গ'ল। তেতিয়া গাঁৱৰ মানুহে এটা সিদ্ধান্ত ল'লে, আৰু যেতিয়াই ৰাতিপুৱা হ'ল, তেতিয়া সকলোৱে মিলি সাবিত্ৰীৰ পৰা তাইৰ ল'ৰাটোক কাঢ়ি আনিলে। সাবিত্ৰী বেচেৰীয়ে কান্দি কান্দি চিঞৰি আছিল, কিন্তু কোনেও তাইৰ এটা কথাও নুশুনিলে। গাঁৱৰ মানুহে একগোট হৈ ভিৰৰ মাজত সেই ল'ৰাটোক লৈ জংঘলৰ ফালে গ'ল। সাবিত্ৰীয়ে তেওঁলোকৰ পিছে পিছে চিঞৰি চিঞৰি গৈ থাকিল যে মোক মোৰ বাবুক দিয়া, এৰি দিয়া মোৰ বাবুক, কলৈ লৈ গৈ আছা মোৰ বাবুক। তেতিয়া গাঁৱৰ মানুহে ল'ৰাটোক লৈ ৰাস্তা পাৰ হৈ আছিল। তেনেতে পিছফালৰ পৰা অহা এখন ট্ৰাকে সাবিত্ৰীক জোৰেৰে খুন্দিয়ালে। ইমান জোৰেৰে খুন্দিয়ালে যে সাবিত্ৰীয়ে গৈ দূৰত পৰিছিল আৰু তাইৰ মূৰ ফাটি গৈছিল, আৰু থিতাতেই তাইৰ মৃত্যু হৈছিল। কিন্তু গাঁৱৰ মানুহৰ সাবিত্ৰীক লৈ একো মতলবেই নাছিল, আৰু তেওঁলোকে তাইৰ ল'ৰাটো জংঘললৈ লৈ গৈ জীয়াই জীয়াই পুতি থলে। সেইদিনা সাবিত্ৰীৰ মৃতদেহটো হস্পিতাললৈ পঠিয়াই দিছিল, আৰু গাঁৱত ৰাতি সেই হাঁহিৰ শব্দ অহা বন্ধ হৈ গৈছিল। আৰু তাৰ পিছত গাঁৱত কোনো সৰু ল'ৰা ছোৱালীৰে একো হোৱা নাছিল। কিন্তু কেইদিনমানৰ পিছতে আৰু এটা সমস্যাই দেখা দিবলৈ ধৰিলে। আচলতে এদিন ৰাতি সেই ঠাইত বহুত বেয়া অৱস্থাত এজন ট্ৰাক ড্ৰাইভাৰৰ মৃতদেহ পোৱা গ'ল। ট্ৰাকখনৰো অৱস্থা বহুত বেয়া হৈ আছিল, গোটেইখন ভাঙি ছিঙি গৈছিল। আৰু তেতিয়াৰ পৰা ৰাতি দেৰিকৈ সেই ৰাস্তাটোৰে অহাটো বিপদজনক হৈ পৰিছিল। আচলতে মানুহে কয় যে মাজনিশা সেই ৰাস্তাত এজনী মহিলাই নিজৰ ল'ৰাক মাতি থাকে, আৰু তেতিয়াই এক ভয়ানক ট্ৰাক এক্সিডেণ্ট হৈ যায়, যাৰ ফলত মানুহৰ মনত ভয় সোমাই গৈছে। আৰু সেই ৰাস্তাটোৰে ৰাতি দেৰি হ'লে কোনেও যাবলৈ নিবিচাৰে, আৰু সেই প্ৰক্ৰিয়া আজিও সদায় নিশা একে সময়তে হৈ থাকে। কেইমাহমান পিছতেই গম পোৱা গ'ল যে সাবিত্ৰীয়ে যিদিনা তাইৰ ল'ৰাটোক হস্পিতাললৈ লৈ গৈ আছিল, সেইদিনাই তাইৰ ল'ৰাটো তাইৰ হাতৰ পৰা পৰি মৰি গৈছিল। আৰু কেইদিনমান পিছতেই তাইৰ ল'ৰাটোৰ মৃতদেহ কটা ছিঙা অৱস্থাত পোৱা গৈছিল। কিন্তু সেই ল'ৰাটোৰ ৰূপত কোন আছিল, সেইটো আজিলৈকে কোনেও গমেই নাপালে। বন্ধুসকল, সেই মহিলাজনীৰ ভয়ানক কাহিনী শুনাৰ পিছত ৰামদাস কঁপি উঠিল আৰু ক'লে যে এয়াতো বহুত বেয়া হৈছিল মহিলাজনীৰ লগত। কিন্তু ভাল কথা এইটোৱে যে সেই মহিলাজনীয়ে কাৰো আজিলৈকে একো অপকাৰ নাই কৰা। কিন্তু তাৰ পিছত ৰামদাসে যেতিয়াই নিজৰ ছোৱালীৰ ঘৰলৈ আহে, দিনতেই তেওঁলোকৰ ঘৰ পোৱাকৈ আহে। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।